हेलो एवरीवन की खबर আপোনালোকৰ সকলো ভালে আছে মোৰ চেনেলৰ অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি ভাবিছো ঘৰতে ব্যৱহাৰ কৰিব পৰাকৈ বাচন ধোৱা চাবোন কেইটামান বনাও। আপোনালোকেও চাওকচোন মই কেনেদৰে বনাও বাৰু। আজি প্ৰথম বনাইছো যেহেতু ভাবিছো আপোনালোকৰ আগতেও শ্বেয়াৰ কৰো। প্ৰথমতে মই নেমু লৈছো 5টা। নেমুকেইটা এনেদৰে সৰু সৰুকৈ কাটি লম বাৰু। তেন্তে চাই থাককচোন। এনেদৰে টুকুৰা টুকুৰিকৈ নেমু কাটি ল'ম গোটেইকেইটা। দেখা পাইছে ছোৱালীজনীয়ে বৰ আমনি কৰি থাকে। গোটেইখিনি মই পেলাই দিছোঁ। এতিয়া মই নেমুখিনি গোটেইখিনি সম্পূৰ্ণকৈ কাটি ল'লোঁ। কাটি লৈ এতিয়া মই প্ৰেছাৰ কুকাৰত বইল কৰিম। এইখিনি মই এনেদৰে কাটি ল'লোঁ। এতিয়া কুকাৰত দি দিছোঁ। চাইছোঁ আৰু মই এটুকুৰা লৈ লৈছোঁ চবেজ। সকলোৱে বাৰু চাবোন যোনে যোনে বনাই সকলোৱে গম পাব বাৰু। এটুকুৰা চবেজ মোবাইলৰ অনলাইনত অৰ্ডাৰ কৰি অনা। এটুকুৰা মই এতিয়া জোখ কৰি ল'ম। জোখ মানে এনেকুৱা 5টা নেমু আছে যিহেতু অলপ ল'ব লাগিব। এটুকুৰা মই ব্যৱহাৰ কৰিম। এটুকুৰা এতিয়া মই সৰু সৰুকৈ কাটি ল'ম। ফাইনেলি এতিয়া মোৰ নেমুখিনি সিজি গ'ল। এতিয়া অলপ ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত ল'ব লাগিব মিক্সিত। আৰু এতিয়া ঠাণ্ডা হৈ গ'ল বাৰু নেমুখিনি। চাওকচোন বাকলিখিনিহে পিচিব আছিলে, এনে বাকীখিনি একে ভালদৰে ফুটি গ'ল। এতিয়া বাকলিখিনি পিছা যাব যিহেতু লাগিব, সেইটো কাৰণে মিক্সিত দি দিম। আৰু এতিয়া মই মিক্সিত দি ল'লোঁ। আৰু এতিয়া নেমুখিনি পিছা হৈ গ'ল বাৰু। কি ধুনীয়াকৈ হৈছে চাওকচোন। এতিয়া মই চচটো দি দিছোঁ। আৰু এতিয়া চচটো দি দিলোঁ। এতিয়া গেছত বহাই দিম বাৰু। এতিয়া গেছৰ জুইকুৰা অলপ কমাই দিছোঁ। এতিয়া উতলিব ধৰি আছে। এতিয়া মই তাত দি দিম নিমখ দি দিছোঁ। তাৰপিছত দি দিছোঁ মই চৌদাখাৰ দিয়াৰ পিছত গোটেইখিনি ফেন উঠি আহিব বাৰু। গেছৰ জুইকুৰা একেবাৰে কমাই ল'ব, নহ'লে গোটেইখিনি উফৰি যাব, পৰি যাব। তাৰপিছত মই দি দিম চাৰ্ফ এক্সেল দি দিছোঁ। মই গেছৰ জুইকুৰা একেবাৰে বন্ধই কৰি দিলোঁ, যিহেতু গোটেই উফৰি আহিছে, পৰি যাব যিহেতু, সেইটো কাৰণে বন্ধ কৰি দিলোঁ। গোটেইখিনি এতিয়া এনেদৰে অলপ সময় লৰাই থাকিব। এতিয়া তাত দি দিব এই কাটি থৈ দিয়া চবেজখিনি, তাত দি দিব এনেদৰে। এতিয়া লৰাই থাকিব। এতিয়া চাওকচোন চবেজখিনি গোটেইখিনি মিক্স হৈ গ'ল বাৰু, গলি পেলাই। এতিয়া লাহে লাহে ৰেডি হৈছে আৰু। এতিয়া চাবোনৰ কেছকেইটাত ভৰাই পেলাই ফ্ৰিজত 3 ঘণ্টামান থ'ব লাগিব আৰু।
খালি গিটাৰটো অকণ দি দিয়ক ইটোত খাই কেছত এতিয়া চাবোনখিনি ভৰা হ'ল বাৰু কেছকেইটা নধৰিলে এইকেইটা মানে অলপ এচিলা হৈ থকাৰ কাৰণে তাত থোৱা নাই বাতিটোতে থৈ দিছোঁ এতিয়া ফ্ৰিজত থৈ দিম আৰু পিছত দেখাই আছোঁ 3-4 ঘণ্টামানৰ পিছত লগ ফাইনেলি এতিয়া মোৰ চাবোন ৰেডি হৈ গ'ল চাওকচোন কিমান ধুনীয়া হৈছে চাবোন কেইপিচ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই